हेलो गाइज नमस्कार मैं अनुश्री और मैं आपनालोक सबके मोर अनुज जनर अन्य एटी भिडिओ पुनर एबार स्वागतम जानाइছো। আজি बहुत दिन पिছত मैं आको भिडिओ दी आছো कि लास्ट कोलकातार भिडिओ एटा आছিলে एक्चुअली समय पोৱা नाছিলো কিছুমান চেঞ্জেছ হৈছে লাইফত সেইটো কাৰণে দিব পৰা নাই। তো আজি হৈছে 12 জুন মই ভাবিলো আজি দিনটো ভিডিও বনোৱাটো দৰকাৰ যাতে মই পিছলৈ গৈ চাব পাৰো। তো আজি হৈছে বিশালৰ বাৰ্থডে আৰু আমাৰ আজি 4 বছৰ সম্পূৰ্ণ হ'ল আমি একেলগে থকা। তো মই বৰ্তমান তেজপুৰতে আছো আৰু হিউ তেজপুৰ আছে। তো এতিয়া মোক কল কৰি ক'লে ওলাম নেকি অকমান। তো মই ভাবিলো গৈ আহো এতিয়া 3:30 মান বাজে। তো কি কৰো নকৰো একো প্লেনিং মই কৰা নাই সঁচাকে একো প্লেনিং কৰা নাই। যোৱা বছৰ কৰিছিলো বাট এই বছৰ একো প্লেনিং কৰা নাই। তো চাও কি কৰো কি নকৰো কিবা ভাবিছো। তো সেইখিনি দেখুৱাই থাকো। তো সিমানখিনিলৈ চাবৰ কাৰণে লগতে থাকিব। আরে মই সদায় তো উল্টাকে খুলি পাও গেটটো। হা 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 ঠিক আছে আহিছো। বহুত ৰ'দ যোৱাকালি বৰষুণ আছিলে এতিয়া বহুত খুদি দিতে লাগে। কি কৈছা নাই আৰু একো নালাগে। তাৰ বাৰ্থডে তাক লৈয়ে মই কেক ল'ব আহিছোঁ কাৰণ মই স্কুটি অনা নাছিলোঁ এবাৰ। তো সেইকাৰণে উপায় নাই আৰু বহুত দূৰ ৰুমৰ পৰা। তো সেইকাৰণে তাক লৈয়ে মই কেক ল'বৰ কাৰণে আহিছোঁ। তো আমি আহি পালোঁ। আমি একচুৱেলি উডবক্সত আহিছোঁ কাৰণ ইয়াত আমি আহাও নাই আৰু ই ক'লে আহিব বুলি ইয়াত। তো ইয়াত আহিলোঁ আগতে কেকটো কাটাই লওঁ বুলি। হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ গৰু হেপী বাৰ্থডে। हैप्पी एनिवर्सरी उल्टा खाएगा उल्टा खाएगा चलो ফুল বইটা নাকি ফুল বইটা নাকি এমনি করে খায় না না বাইর করো কেকটা বাইর করো। আচ্ছা এরকমও চলবো। হ্যাঁ আমি করতেছি দাঁড়া। আমি যেহেতু দুজনে মানুহ সেইকাৰণে মই ইমান ডাঙৰ খানা নাই। সি কৈছে ইমান ডাঙৰলৈ কি কৰিবা সেইকাৰণে আমি পেষ্ট্ৰি আনিছোঁ যাতে দুজনে খাই ভাল পাওঁ। এটা পেষ্ট্ৰি আৰু এটা কাপ কেক। এরকম খা দাও হ্যাঁ খাবে না এখন বহুত মিষ্টি। যেটা ওরকম ভালো জিনিস
প্রথম বার্থডে হইব যোনটা আমাদের যার বার্থডে ও নিজেও গেছে কেক কেনার লেগে সব চলে হ্যাঁ সব চলে এটাই ঠিক আছে বুঝছো তো এইফালে আমাৰ খোৱা আহি গ'ল আৰু এটা আহিব বাকী আছে সেই কম্বো পেক দিব বুলি ক'লে তো এতিয়া দিলোঁ যেমন খাইতেছো যেরকম মাংসের লেগ পিস ঢুকাইতেছো দিও সি ভুলতে মানে প্লেটতে পানী দি পালে এতিয়া এইটো হ'ল তাৰ টেকনিক টিচু পেপাৰকেইটা যিকেইটা ইউজ কৰিছে সেইটোৰে আমি কেতিয়াবাই তাৰ পৰা ওলালোঁ আৰু ওলাই এনেই আমি ফুৰি আছিলোঁ ইফাল সিফাল এইটো জেগাত ফাৰ্ষ্ট আহিছে ইমান ধুনীয়া লাগি আছে জেগাটো জাষ্ট চাওক এবাৰ সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' কৰোঁ জেগাটো যোনটো বগা বগা দেখা গৈছে সেইখন নদী হয় ওচৰৰ পৰা চালে অকণমান বুজি পাব ওচৰলৈ গৈ আছোঁ ব'লক শোন আগে তো হ্যাঁ এখানে তারা ওই যে ব্রিজটা না কিমান পানী বাঢ়িছে ভাবক দুদিন বৰষুণত ইমান পানী বাঢ়িছে আৰু সেইটো হ'ল কলীয়া ভোমোৰা ব্ৰিজ হয় যোনটো দুটাই বনোৱা হৈছে দুটা সেইটো দেখা গৈ আছে পানী মানিব লাগিব ফাইনেলি মই এতিয়া ৰুম আহিলোঁ আৰু সিও গ'ল মই একচুৱেলি ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ তাৰ আকৌ অফিচত কিবা কাম আহি গ'ল কাৰণে সি তাত গৈছিলে কিবা কাম আছিলে চাগে তাৰ তো মই ৰখি আছিলোঁ আৰু সেইখিনি সময় মোক কৰা নহ'ল তো মোক কৈ আছিলে আজি যাবৰ কাৰণে পিছত মই ক'লোঁ নাই মই নাযাওঁ মোৰ আজি কিছুমান কাম আছে সেইখিনি কৰিলোঁ কালি পৰহি মানত মই গুচি যাম তো তেনেকুৱাতো একো কৰা নাই এইবাৰ যোৱাবাৰৰ নিচিনা কিন্তু যি হৈছে যি নাই হোৱা মই সেইখিনি ৰেকৰ্ড কৰা ট্ৰাই কৰোঁ যাতে ফিউচাৰ কেতিয়াবা যদি মন যায় কেনেকুৱা গৈছিলে যাতে আমি চাব পাৰোঁ সেইটো কাৰণে মোৰ মেইনলি কৰা তো কেনেকুৱা লাগিছে জনাব লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাক আৰু মোক শুভেচ্ছা দিব যাতে আমি এনেকৈ একেলগে আগুৱাই গৈ থাকোঁ কাজিয়া নকৰোঁ বেছিকৈ তো আজি ইমানখিনিলৈকে আছিলে নেক্সট কেতিয়া দিওঁ কেতিয়া লাগে যে নাই দিব লাগিব ভিডিঅ' মই তেতিয়া দিম তেতিয়ালৈকে লগতে থাকিব